নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল চাইনাজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি এটা কমপ্লিট ভেজ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু ৰেচিপিটো হৈছে ৰাজমা পোলাও খুব সহজে বনি যায় খুব টেষ্টি হয় খুব হেলদি হয় সেয়ে চাওঁ আহকচোন মই কেনেকৈ বনালোঁ ৰাজমা পোলাও ৰাজমা পোলাও বনাবৰ বাবে আমি প্ৰথমে কুকাৰটো গেছত পাতি ল'লোঁ আৰু গৰম হোৱাৰ পিছত তাতে আমি অকণমান এচামুচ জোখৰ ডাঙৰ চামুচেৰে এচামুচ জোখৰ তেল দি দিলোঁ আৰু লগতে অকণমান ঘিউ দি দিলোঁ ঘিউ দিলে ফ্লেভাৰটো খুব ধুনীয়া আহে ঘিউটো মোৰ এৰ খোৱা নাই যিহেতু ঘিউটো গোট মাৰি আছে ওকে ফাইনেলি মোৰ ঘিউখিনি চামুচৰ পৰা এৰি গ'ল এয়া আমি অকণমান ঘিউ আৰু তেলটো গৰম কৰি ল'লোঁ তাতে এখিলা তেজপাত দি দিলোঁ আৰু ইয়াতে কেইটামান জালুক এটুকুৰা দালচেনি তিনিটামান এলাচি আৰু লং 4টামান দি দিলোঁ আৰু দি পেলাই আমি অকণমান ৰোষ্ট কৰি ল'ম এই ড্ৰাই মছলাখিনি দিলে খুব এটা ধুনীয়া টেষ্ট আহে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে এয়া আমি ড্ৰাই মছলাখিনি ভজাৰ পিছত আমি সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ এটা দি দিলোঁ দি পেলাই আমি ভালদৰে এইখিনি ভাজি ল'ম পিঁয়াজখিনি ভালদৰে ভাজি ল'ব যাতে পিঁয়াজৰ কেঁচা ভাৱটো ওলাই যায় আৰু ইয়াতে মই দি দিলোঁ আদা নহৰু পেষ্ট অকণমান আদা নহৰুটো মই খুন্দি লৈছিলোঁ খুন্দি ল'লে তাৰ ফ্লেভাৰটো খুব বেছিকৈ ধুনীয়াকৈ ওলাই আহে আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম এয়া এতিয়া মই ইয়াতে অকণমান হালধি দি দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'লোঁ তাৰপিছতে মই ইয়াত দিম এটা বিলাহী আৰু বিলাহীটো ভালদৰে আমাৰ পিঁয়াজ আৰু আদা নহৰুখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম এয়া ভালদৰে মই ভাজি ল'লোঁ এয়া ভাজি পেলাই মই অকণমান দেৰি ৰাখি দিছিলোঁ এয়া মোৰ বিলাহীখিনি সিজিব ধৰিছে আৰু ইয়াতে মই এতিয়া অলপমান ৰাজমা যোনখিনি মই তিয়াই থৈছিলোঁ অভাৰনাইট তিয়াই থৈছিলোঁ তাৰপিছতে এটা চিটি মাৰি লৈছিলোঁ বইল কৰি পেলাই তাৰপিছত মই ইয়াত দি দিলোঁ ৰাজমাখিনিও এতিয়া ভালদৰে আমাৰ মছলাখিনিৰ লগত ভাজি ল'ব আৰু মিক্স কৰি ল'ব এয়া মই ভাজি ল'লোঁ ৰাজমাখিনিও ধুনীয়াকৈ মোৰ মছলাখিনিৰ লগত মিক্স হৈ গ'ল আৰু ইয়াতে মই এতিয়া মান ধনিয়া দি দিলোঁ মান ধনিয়াখিনি দিয়াৰ পিছতো মই ভালদৰে এবাৰ
লৰাই ল'ম খুব এটা ধুনীয়া স্মেল আহিছে মান ধনিয়াটোৰ আৰু ইয়াৰ পিছত মই ইয়াতে এড কৰিম চাউল আপোনালোকে পোলাও কাৰণে যি চাউল ব্যৱহাৰ কৰে সেইটো ব্যৱহাৰ কৰিব পাৰে বাসমতি চাউল ল'ব পাৰে আপোনালোকে নৰ্মেলি যোনটো লয় ল'ব পাৰে এয়া চাউল দি দিলোঁ মই চাউলখিনি মই অকণমান 20-30 মিনিটৰ কাৰণে তিয়াই থৈছিলোঁ তিয়াই পেলাই টুকি থলোঁ মই তাৰপিছতে চাউলখিনি মই ভালদৰে ধুই পেলাই ইয়াত এড কৰি দিলোঁ আৰু ভালদৰে আমাৰ মছলাখিনিৰ লগত মিক্স কৰি দিলোঁ চাউলখিনিত যাতে গোটেইখিনি মছলা লাগি যায় চাউলখিনি ভালদৰে মই ভাজি ল'লোঁ অলপমান সময় 3 মিনিটমানৰ বাবে তাৰপিছতে মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি ল'লোঁ আৰু অকণমান চেনি দি দিছোঁ নাম মাত্ৰ চেনি দিছোঁ মই আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম আপোনালোকে দেখিছে ইয়াত মই একো মছলা ব্যৱহাৰ কৰা নাই খুবেই টেষ্টি হয় মই পাৰ্চনেলি আপোনালোকক ক'ম যে আপোনালোকে এই ৰেচিপিটো বনাওক খুব টেষ্টি হয় খাবলৈ আৰু বহুত হেল্ডিও হয় যিহেতু ৰাজমা আছে এয়া মই মিক্স কৰাৰ পিছত ইয়াতে মই পানী দি দিলোঁ পানী দি পেলাই এবাৰ লৰাই দিলোঁ আৰু এতিয়া মই ইয়াত ঢাকনাখন লগাই দিম আৰু 2টা চিটি মাৰিবলৈ দিম ফাইনেলি মোৰ ৰাজমা পোলাও ৰেডি হৈ গ'ল ইমানেই ধুনীয়া এটা স্মেল আহিছে কোনো ৰখিব নোৱাৰে আৰু এই স্মেলটো পোৱাৰ পিছত আপোনালোকেও আশা কৰিছোঁ এই ৰেচিপিটো ট্ৰাই কৰিব ফাইনেলি মই এখন প্লেটত উলিয়াই ল'লোঁ আপোনালোকে দেখিছে খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু কাষতে মই পনীৰ অকণমান আছিলে সেয়েহে পনীৰটো মই অকণমান ফ্ৰাই কৰি ল'লোঁ আপোনালোকে একো ল'ব নালাগে পনীৰ মাংস একোৱেই ল'ব দৰকাৰ নাই কমপ্লিটলি ভেজ হয় এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে খুব টেষ্টি হয় খাবলৈ আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব ধন্যবাদ